আপোনালোকে দেখিছে পলিথিনত কিবা বন্ধাই আছে হয় এয়া বন্ধাই আছে কিন্তু এয়া হল আমি পেকিং কৰি আছো বৰ্তমান কাৰণ মই আৰু মোৰ ল'ৰা মোৰ হাজবেণ্ডৰ কেম্পলৈ যাম তাৰে পেকিং চলি আছে এয়া দেখিছে কাপোৰৰ পেকিং বেগবিলাকত কাপোৰ ভৰাইছো আৰু বৰ্তমান শেষ হোৱা নাই আৰম্ভ কৰিছো সকলো ৰেডি কৰি আছো যাবলৈ বাসন বৰ্তন লাগিব যেহেতুকে সেইবিলাক পেকিং কৰি আছে আৰু লগতে কাপোৰ কানি যিমানখিনি লাগে সেইখিনিৰ পেকিং কৰি আছো আৰু দেখিছে এয়া গা পা ধুৱাই নাই বৰ্তমান পেকিংখিনি কৰি ল'ম তাৰ পিছত গা পা ধুই ওলাম দুটাৰ পিছত আমি কেম্পলৈ যাম দুটাত আমাৰ গাড়ী আহি পাব এয়া আমাৰ পেকিং বৰ্তমান শেষে হৈছে এয়া দেখিছে গোটেই পেকিং হৈ গ'ল এয়া গোটেই বান্ধি ললো যিমানখিনি লাগে আমাক প্ৰয়োজন তাত এয়া পেকিং কৰা হৈ গ'ল এতিয়া আমি যাম কাৰণ আমাৰ গাড়ী আহি পাইছে এয়া মাহঁতে ৰখি চাই আছিল আমি যাবলৈ ওলোৱাত এয়া আমি গাড়ীত বহিলো এয়া মোৰ ল'ৰা এয়া মোৰ হাজবেণ্ড আৰু ড্ৰাইভাৰ আমি চাৰিজনে হয় গাড়ীখনত এয়া আমি গৈ আছো আপোনালোকক ভিতৰলৈ মই কেম্পৰ ভিতৰখন কিছু দেখুৱাম আজি প্ৰথম দিন গোটেই দেখুৱাব নোৱাৰিলেও কিছু মই দেখুৱাবলৈ চেষ্টা কৰিম গৈ আছো আপোনালোকক দেখুৱাম ভিডিঅ'টো চাই কেনে পায় কমেন্টত জনাব আৰু মোৰ ভিডিঅ'টো লাইক শেয়াৰ কৰি দিব যদি চেনেলত নতুনকৈ আহিছে আৰু যদি মোৰ ভিডিঅ'টো আজি নতুনকৈ চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এয়া আমি আহি পালোৱে কেম্পৰ সন্মুখত গেটত এয়া ৰখি আমাৰ গেট খুলিবলৈ কৈ আছে গেট খুলি দিলে এয়া আমি ভিতৰলৈ গৈ আছো আপোনালোকক মই দেখুৱাই থাকিম আৰু মই যিমান পাৰো চেষ্টা কৰিম আজি যদি মই ইমান দেখুৱাব নোৱাৰিম মোৰো প্ৰথম দিন গতিকে মই ৰোজাও ৰাখিছো আবেলি হলে 3টা বাজিল আমি আহি পাওঁতে গতিকে কিছু দেখুৱাম মই আজি কিন্তু পিছত মই কিন্তু গোটেইখিনি দেখুৱাম আপোনালোকক বেলেগ ভিডিঅ'ত গতিকে আপোনালোকে চাই থাকিব ৰেশমাছ আছামিজ ব্লগ এয়া পিছফালখন মই দেখুৱাইছো আমি যেটো কোৱাৰ্টাৰ আমি পাইছো সেইখিনিৰ পিছফালখন গোটেই পাহাৰীয়া জাগা হয় পাহাৰৰ নিচিনা গোটেই ওখ পাহাৰে হয় এয়া কাটি বনোৱা হৈছে সব ৰাস্তা ঘাট ঘৰবোৰ এয়া কোৱাৰ্টাৰবোৰ মানে আছে ওপৰেও আছে মই বাৰু পিছত দেখুৱাম আজি যিমানখিনি পাৰো দেখুৱালো ল'ৰা ছোৱালী বিলাকে খেলি আছে আবেলিৰ সময় হয় আৰু এয়া মই ঘৰটোৰ ভিতৰখন অকমান দেখুৱাইছো যিখিনি আমি কোৱাৰ্টাৰ পাইছো 3টা ৰুম আছে ভিতৰত তাৰ পিছত লেট্ৰিন বাথৰুম আছে পাকঘৰ এটা আছে সৰুকৈ ঠিক তেনেকুৱাকৈ এয়া হাজবেণ্ডে কি কৰিছে বস্তুবোৰ যিমান পেকিং কৰিছিল সেই পেকিং বিলাক আকৌ খুলিছে পেকিং খুলি আছে মানে এটা লাগিব যে মানে ইফতাৰীৰ সময় হৈ আহিছে বনাব লাগিব তাৰ যা যোগাৰ কৰিব লাগিব এই পেকিংখিনি খুলি খৰধৰকৈ যিমান পাৰো আজি হিমান ঠিক কৰিব নোৱাৰিলো অলপ চলপ যিমান পাৰো ঠিক কৰি মই বনাব লাগিব এয়া গাখীৰ মই বহাই দিছো বুট খেজিবলৈ দিছো এনেকৈ মই আজি অলপ চলপ থুলমুলকৈ চলাই দিম বাৰু কাৰণ ইমান নোৱাৰিম বনাবলৈ অসুবিধা হ'ব কাৰণ সময় বহুত কম আছে এয়া আৰু যিবিলাক মই সবজি কিবা বস্তু লৈ আহিছো ফলমূল গোটেই এনেকৈ পলিথিনতে ওলমাই ৰাখিছো কাৰণ এতিয়া হিমান ঠিক কৰিবৰ সময় নাই এয়া গোটেই ওলমাই ৰাখিছো গজালি মাৰাই আছিল সুবিধা হৈছে থবলৈ এয়া মই বুটৰ তৰকাৰী বহাই দিছো ৰুটি বনাম আজি বেছি বস্তু বনাব নোৱাৰিম মিল্ক শেকটো বনাব লৰাই এয়া মই ৰুটি বেলিছো বনাম এতিয়া এয়া ৰেডি হৈ গ'ল মিল্ক শেক বনালে এয়া তৰমুজ কাটিছে খিজুৰি এনেকৈ তাৰমানে বুটৰ তৰকাৰী ৰুটি এনেকৈ আজি কাম চলি গ'ল ইফতাৰী খতম হ'ল নামাজো পঢ়িলো তাৰ পিছত এৱে ক'লে অকমান ঘুৰাই লৈ আহো বলা এয়া বাইকত গৈ আছো এওঁলোকৰ বোলে মেচ আছে কিবা মেচলৈ মেচত এওঁৰ অকমান কাম আছে কিবি তাকে কৰিবলৈও যাব আৰু লগতে মোক দেখুৱাই লৈ আহিম বুলি ক'লে গতিকে ময়ো গৈ আছো দেখুৱাম আপোনালোকক এয়া গধূলিৰ সময় আন্ধাৰ হৈছে কিন্তু লাইটবোৰ জ্বলি থকা কাৰণে অকমান পোহৰ পাইছো এয়া গোটেই লাইটেৰে ভৰি আছে এওঁলোকৰ মেচ আহি পালো এয়া মেচ হয় মেচৰ ভিতৰলৈ এওঁ গৈ আছে পিছে ময়ো গৈ আছো
কাৰণ মই এইবিলাকত আগতে আহি পোৱা নাই, গতিকে মোৰ ইমান মানে অলপ মানে ফ্ৰী হোৱা নাই, গতিকে মই আজি প্ৰথম দিন অকণমান লাহে লাহে গৈ আছোঁ। এয়া মেছৰ যিটো মানে খানা খায় এওঁলোকে একেলগে বহি খায়, সেই ৰুমটো হয়, এইটো হল হয়, এটা ডাঙৰ ৰুম। তাৰপিছত এওঁলোকে ইয়াতে বহি ৰেষ্ট কৰে, গোটেইবিলাকে একেলগে বহে, ৰেষ্ট কৰে, টিভি চায়। এইটো ৰুম হয়, গোটেইখিনি চাই আমি আকৌ কিবা কাম বন কৰা শেষ হ'ল। এওঁৰ কিবা অলপ কাম আছিল, বেছি নহয়, কিবা কথা বতৰাৰ, সেইখিনি খতম কৰি মানে শেষ কৰি এতিয়া আমি আহিবলৈ উভতিলোঁ। এয়া আহি আছোঁ, অকণমান দেখুৱাম বাৰু কেনেকুৱা মানে ৰাস্তাবোৰ আছে, কেনেকুৱাকৈ আছে, কেম্পবোৰ কেনেকৈ আছে, অকণমান দেখুৱাই দিম মই। এয়া গৈ আছোঁ মই, মানে মোবাইলটো মোৰ হাততে আছে, কাৰণ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। কাৰণ কেম্পৰ ভিতৰ বুলি কওঁতে গোটেই বহুত মানুহে, তাৰমানে আমি কি হয় চিভিল মানুহ আহিব নোৱাৰোঁ, আৰু সেইবাবে সকলোৱে ভাবে কেনেকুৱা কি, তাকে মই দেখুৱাম বাৰু আপোনালোকক। মই যিহেতুকে আহিছোঁ, গতিকে আপোনালোককো অকণমান ইয়াৰে মানে পৰিৱেশটো কেনেকুৱা অলপকৈ সদায় হ'লেও মই দেখুৱাবলৈ চেষ্টা কৰিম। ৰাস্তা ঘাটবোৰ একদম মানে বেকা বেকি, অকণমান মানে কি টাইমিং থকা ৰাস্তা হয়, কাৰণ পাহাৰ কাটি বনোৱা ৰাস্তা নহয়নে, কিন্তু ভালে লাগে, দেখিছে আপোনালোকে। আৰু খুব মানে ডিচিপ্লিন হয়, পৰিপাটি জেগাবোৰ ধুনীয়াকৈ থৈছে। চাৰিওফালে কোৱাৰ্টাৰ আছে, মাজেদি ৰাস্তা, ইয়াত কোনো ভয় নাই, সকলোৱে অহা যোৱা কৰিয়ে আছে। মাইকী মানুহবোৰে বা মতা মানুহবোৰে হওক ঘূৰি আছে, ফুৰি আছে, আৰু বজাৰ পাতি কৰি আছে। এয়া মই আহি কাপোৰ কানি সলাই আকৌ ভাত পানী বনোৱাত লাগি গ'লোঁ। আকৌ নতুন ভিডিঅ'ত লগ পাম, আজিলৈ এৰিছোঁ, বাই বাই ফ্ৰেণ্ডছ। পিছদিনাখন ৰাতিপুৱাৰ কিছু অংশ